শুনিও মাধৱ মোৰ থাকিবাৰ কীৰ্তন দশম মোৰ মূৰ্তিৰ মাধৱ যি স্থানত কীৰ্তন দশম থাকে মই সেই স্থানতে থাকিম কীৰ্তন দশম মোৰ মূৰ্তিৰ হে ৰাম কীৰ্তন দশম পুথি থাকয় যথা সাক্ষাতে মাধৱ মই থাকো ঘোষা নামে শাস্ত্ৰই কওক তুমিও লিখিবা ঘোষা ৰত্নাৱলী মধ্যে তুমি থাকিবা ঘোষা ৰত্নাৱলী তুমি জিলিকি আছে কীৰ্তন দশম পাতে পাতে মাধৱদেৱ জিলিকি আছে ঘোষা ৰত্নাৱলীৰ মাজে মাজে শংকৰ গুৰু জিলিকি আছে কীৰ্তন দশমৰ পাতে পাতে মাধৱদেৱ জিলিকি আছে ঘোষা ৰত্নাৱলীৰ মাজে মাজে হেৰাম চোৱা হাস্ত মেলি আমাক নেপেলাইবা ঠেলি চোৱা হাস্ত মেলি আমাক নেপেলাইবা ঠেলি দুয়োজনৰ গুণগান ঘোষিছে জগতে শংকৰ মাধৱৰ মূৰ্তি দেখা পাবা তাতে শংকৰ গুৰু জিলিকি আছে কীৰ্তন দশমৰ পাতে পাতে মাধৱদেৱ জিলিকি আছে ঘোষা ৰত্নাৱলীৰ মাজে মাজে চোৱা হাস্ত মেলি আমাক নেপেলাইবা ঠেলি চোৱা হাস্ত মেলি আমাক নেপেলাইবা ঠেলি দুয়োজনৰ গুণগান ঘোষিছে জগতে শংকৰ মাধৱৰ মূৰ্তি দেখা পাইবা তাতে
সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা ও কলিত হৰিৰ কীৰ্তন বিনাই প্ৰভু সমস্ত আইমাতৃ সমস্ত আপোনাসকলে জানে সত্য যুগত কৃষ্ণ বস্তুক লগ পোৱাৰ অন্যতম ব্যৱস্থা আছিল ত্ৰেতা যুগত যজ্ঞ দ্বাপৰ যুগৰ পূজা এই তিনি কালৰ তিনি নীতি নিবন্ধক নস্বাত কৰি পৰম গুৰুজনাই দি থৈ গ'ল কলি যুগত অমৃতময় এক নামে যত পাপ সংভৰিতে পাৰে ততে কপাতকি পাপ কৰি শংকৰ মাধৱ দুজনা গুৰু বৈকুণ্ঠলৈ গ'ল পৰৱৰ্তী গুৰু হ'বলৈ গ'লে বোলে গোবিন্দৰ গুণ কৰ্ম কীৰ্তনতে বাহে ধৰ্ম শ্ৰৱণতে পাপ হৈব জানি বান্ধ লোৱা নাম দুয়োজনা গুৰুৰ দান হৃদয়তে হৰি লৈব কলি যুগত কৃষ্ণ নাম ল'লে জীৱৰ ধৰ্ম হয় বুলি কৈছে আৰু কৃষ্ণ নাম শ্ৰৱণ কৰিলে জীৱৰ হৃদয়ত থকা পাপ শক্তিবিলাকৰ বিনাশ ঘটে বুলি কৈছে হে ৰাম হৰি যাৰ হৃদয় মাজে কি কৰিব পাৰে বান্ধৈ কলি
পাখনা তেজি ভকতৰ হনে শ্ৰৱণ কীৰ্তনে বান্ধৈ মৰে মন প্ৰাণ ভকতৰ প্ৰাণ বন্ধু প্ৰভু ভগৱান ও প্ৰভু ভগৱান নদীত মেলি দিলে গুৰুজনাই ভকতি পাঞ্চৈ মাধৱদেৱে দেখুৱালে ভৱ নদী পাৰ হ'বলৈ মুক্তিমন্ত্ৰ নাম দিলে দুয়োজনাই নামৰ বিনে গতি নাই অ নাই হৰি বিনে গতি নাই অ নাই নামৰ বিনে গতি নাই অ নাই হৰি বিনে গতি নাই অ নাই হৰি ভকতিৰ পাতিল হাত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ পুৰী চলয় বৈকুণ্ঠ পুৰী। যুৱ বন্ধুসকলক ভাল পাইছোঁ সেইফালে নাচি আছে এইফালে থকালে ভাল লাগিল আৰু এটা কথা হৈছে এই এই বস্তুটো মানে এনেকুৱা নিচিনা হৈছে এই শব্দযন্ত্ৰটো যদিও লৈ গাইছোঁ বৰ ভয়ে ভয়ে নাম গাইছোঁ বৰ শংকিত হৈ নাম গাইছোঁ আচলতে নিজে শুনি পোৱাতে অসুবিধা হৈছে গতিকে চাৰিওফালে শব্দটো মানে চা আবদ্ধ হৈ আছে হুলস্থলীয়া পৰিৱেশ এটা আছে কিবা কৰিব পাৰি নি চাই দিবাচোন অকণমান যুৱ বন্ধুসকলক এইফালে মাৰিছোঁ সেইসকলকো বোলে আহা নাচা বন্ধু মাধৱ পুৰুষে এটা কথা কৈছে এখন মাধৱ মন্দিৰ তুমি আনন্দ ক'ত কৰিবা হৰি কীৰ্তনত কৰিবা তুমি প্ৰভুৰ চৰণত কি কৰিবা প্ৰভুৰ চৰণত আনন্দ কৰিবা হৰি গুণ গাও ভাই কৰিয়া উৎসৱ গুণতেহে তুষ্ট গুণ লঘুধা মাধৱ সেইকাৰণে পূৰ্ণ সহযোগিতা বিচাৰিছোঁ বোলে আহা নাচা উঠা তুমি মোৰ লগত গীত গাইছিলা না উঠা উঠা এই আহা নাচা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই হৰি গুণ গাই নাচা নাচা বন্ধু হৰি গুণ গাই নাচা দেৰা বন্ধু হৰি গুণ গাই নাচা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা দেৰা বন্ধু হৰি গুণ গাই নাচা দেৰা বন্ধু হৰি গুণ গাই নাচা ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ দেৰা বন্ধু হৰি গুণ গাই নাচা দেৰা বন্ধু হৰি গুণ গাই নাচা নাচা দেৰা বন্ধু হৰি গুণ গাই নাচা
নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা আকৌ হেৰা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা হৰি গুণ গাই নাচা হৰি গুণ গাই নাচা ভগৱানে সকলোকে হৰি গুণ কীৰ্তন কৰি নাচিবলৈ শক্তি দিয়ক।